everyone, welcome back to my YouTube channel. মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ইনে পাঁচবেলা হৈছে, বেচা চাগে 4টামান। আমি ইনে আমাৰ এইফালৰ পৰা ফুৰিব যাব ওলাইছোঁ, মানে লগৰজনী আহিছে, লগৰজনী ভনীয়েক আহিছে। তো অকণমান ইনে খোজকাঢ়ি আহোঁ, মা মই আৰু সেতি দুজনী ভাবিছোঁ ইনে অলপ ওলাই যাওঁ। এইফালৰ পৰা লোকেশ্যনটো বৰ ধুনীয়া দেখায়, মানে পাহাৰ আছে, তাৰপিছত আছে দলং। ইনে ভাবিছোঁ আজি আৰু সেতিও কৈছে ইনষ্টাত দিবলৈ ফটো নাইকিয়া হৈছে, FB-টো দিবলৈ ফটো নাইকিয়া হৈছে। ভাবিছোঁ মানে আৰু গৈ চাওঁ কেনেকুৱা কি হয় নাজানো, ফটো দুকপিমান মাৰিব পাৰিলে মাৰিম, আৰু ভাবিছোঁ ৰীল বনাম। তো গৈ আছোঁ, ভিডিঅ'টো আগলৈকে চাই থাকক। কৰি গৈ আছোঁ, সেয়া মাহঁত ভণ্টিহঁত লগৰজনী সেয়া অলপকৈ দেখিবলৈ পাব। পাহাৰখন লাহে লাহে ওলাইছেগৈ আৰু আমি গৈ আছোঁ। এয়া চাওক, নিজৰ ফোন আনিবলৈ পাহৰিলে, কি আচৰিত ছোৱালী ফোন আনিবই পাহৰিলে। এইটো ফেক্টৰীটো, বিশ্বকৰ্মা পূজা খাব আহিছিলোঁ যে, এইটো ফেক্টৰীটো ফুৰিব গৈ আছোঁ। এখন কাৰ্বি আংলং পাহাৰ হয় দেই, এখন আমি তাৰ ওচৰে পামগৈ। এখন কাৰ্বি আংলং পাহাৰ হয়, একদম আমি ওচৰ পামগৈ। আৰু লোকেশ্যনটো চাওক না, আমি এইটো ৰাস্তা হৈ যাম, আমি ৰাস্তাটো হৈ যাম। চাওক কি ধুনীয়া ৰাস্তা, এইটো এটা চাংঘৰ টাইপ। ৰাতি ইয়াত আমাৰ ইয়াত হাতী ওলাই যায়। গাইজ আমি অকণ বেছি জল্দি আহিলোঁ নেকি, ইমানে সাংঘাতিক দূৰত। আপোনালোকক মই এইখিনিৰ পৰা দেখাই আছোঁ, ৰ'ব পিছফালে চব সেইফালে পাহাৰ, সেই জেগাত দিলৈ গৈ আছোঁ। কিন্তু সাংঘাতিক ৰ'দ, ফটো কি উঠিব ভগৱানে জানে। গৈ আছোঁ, চাওঁ গৈ পোৱালৈকে চাগে অকণমান হ'লেও ৰ'দ কমিব, সেইটো আশাতে গৈ আছোঁ। অকণমান টাইম লাগিব, কিন্তু ওলাই আহিছোঁ যে মনটো বহুত বেছি ভাল লাগিছে। আৰু আজি মই বহুত দিনৰ পিছত ওলাই আহিছোঁ, আৰু মই বহুত দিনৰ পিছতে মই ভিডিঅ'টো বনাই আছোঁ। তো চাওঁ ভিডিঅ'টো আজি বনাইছোঁ, আজি আপলোড কৰোঁ নে কেতিয়া আপলোড কৰোঁ। আৰু আমি এতিয়া যোনটো ৰাস্তাত আহি আছোঁ, সেই ৰাস্তাটোত অসমীয়া মানুহৰ ঘৰ এঘৰো নাই। ৰাস্তাটো এইকেইজনী গৈ আছে, কি নাথাকে নেকি? নাথাক আজি এজনীক থাকিব কৈছোঁ, জানো থাকে নে নাথাকে। থাকিবি গাইজ, এইডোখৰত যে ইমান ভাল লাগিছে। এইডোখৰ চাইকেল হোৱাত এইফালৰ ৰাস্তা সিহঁতৰ পিছে পিছে গৈ আছোঁ। মই খোজকাঢ়িব পৰা নাই, খোজকঢ়াত অকণমান কেঁচা, মই খোজকাঢ়িব ভাল নাপাওঁ। অ' ছোৱালী কি হয় অকণমান সঁচাকৈ বহুত জল্দি আহিলোঁ, মানে পাহাৰকেইখনে ধোঁৱা ধোঁৱা লাগিছে ৰ'দত। মোক কেমেৰা ধৰি দিয়া মানুহ নাই দেই, ভিডিঅ' চিডিঅ' বনাবলৈ। মই অকলে যিমানখিনি পাৰোঁ বনাই আছোঁ। তাই বোলে ভাড়ালৈ লৈ আহিছোঁ। কিমান হেৰিটো কিমান কৈ দে, ভাড়াটো কিমান? মই নিজৰ মাজতে মই নিজে ভিডিঅ' কৰি মই মনটো ভাল লগাই আছোঁ। মোক কাৰো দৰকাৰ নাই, মই যেনেকৈ বনাই আছোঁ, যি কৰি আছোঁ, মোৰ বহুত ভাল লাগে নিজে কৰা কামবোৰ। গতিকে কাৰো হেল্প লোৱা নাই। চাওঁ বৰ্তমান এতিয়ালৈকে হেল্প নোলোৱাকৈ মই নিজৰ ভিডিঅ' নিজে বনাই আছোঁ। আগলৈ যদি হেল্প দৰকাৰ হয় তেন্তে ভাড়ালৈ মানুহ আনিছে, আপোনালোকে দেখিছেই নহয়, কৈছে 0 বেলেঞ্চৰ। আমাৰ মায়ে ক'ৰবাত মাছ দেখিলে হ'ল, এয়া চাই আছে। আজি মই এনেকেই কৰি ওলাই আহিছোঁ। মই চবকে ক'লোঁ মোক কেমেৰাটো ধৰি দে, কোনো ধৰি নিদিলে। গতিকে মই এনেকৈ দলংখনৰ খুটা এটাত এনেকৈ ট্ৰাইপডডাল থৈ পিনে এনেকৈ বনাই আছোঁ। কেনেকুৱা লাগিছে মোক জনা।
গাইজ অলপ ফটো মাৰিলোঁ ফটোখিনি ইনষ্টাত আৰু ফেচবুকত মই পষ্ট কৰিম চাওঁ যদি ভাল হৈছে তেতিয়াহ'লেহে আপলোড কৰিম নাজানো আৰু এনেও ফটো মোৰ বেয়া সেইটো সঁচা কথা মায়ে অলপ চলপ ভিডিঅ' বনাই দিলে এতিয়ালৈকে ৰ'দটো যোৱাই নাই চাওকচোন ৰ'দ যোৱাই নাই ইমান ফটো মাৰিব নালাগে আজি সিহঁতৰ গেলেৰী একদম পুৰা ফুল হৈ যাব ইমানে ফটো মাৰি আছে মাৰ খুব ফুৰিব যাব মন গৈ আছে এতিয়া ফুৰিবলৈ ওলাই আহিছে এনেকৈ নহয় বোলে ক'ৰবাত অলপ দিন থকাকৈ যাবলৈ মন গৈছে তেন্তে আপোনালোকক হ'লে নিমন্ত্ৰণ এটা দিব পাৰে নাজানো ক'ত যাব মন গৈছে ভগৱান সিহঁতৰ বাইক ভনীয়েকৰ ফটো মাৰি হোৱাই নাই আমি আহি আগৰ পালোহি গৰুবোৰ নি আছে ঘৰলৈ বা এটা ফিচাৰী দেখিছোঁ সাংঘাতিক মাছ একদম জঁপিয়াই আছে আপোনালোকক দেখাম বহুত ন সেইখিনি মাছ চাই আছে নি বাৰু মানুহবিলাকে মাছ চাই আছে সেইখিনি অলপ জলিয়া বাইক ভনীয়েকৰ হেৰি দেখিছোঁ মৰম মোৰহে নে বা আছে নে ভণ্টি আছে নে ভাইটি আছে নে দাদা আছে মোৰ কোনো নাই ঘৰত মই এয়া চবেই আমাৰ মাক মোৰ বা বুলিয়ে কয় তো মই ঘৰত একেবাৰে অকলে কোনো ভাইটি ভণ্টি দাদা কোনোৱে নাই সেইটো দুজনী বাইক ভনীয়েক দেখিলে মোৰ সাংঘাতিক হিংসা লাগে সঁচাকৈ কৈছোঁ মোৰ বেলেগ হিংসা লাগে মানে এতিয়া অকণমান ৰ'দটো হেৰি হৈ আহিছে কমি আহিছে আপোনালোকৰ খবৰ কি ভালে আছেনে মোক আজি আহিছোঁ বুলি কোৱাই নাই মোৰ গা ভাল নাই জানে তাই গা ভাল নাই আপোনালোকে খবৰ খাতি ল'বহি নাখাওঁ তেন্তে খাবতো একো ভাল বস্তু নাই গতিকে নাখাওঁ পাহাৰটো যে এইটো কাৰ্বি আংলং পাহাৰ হয় মানে ইয়াৰ একদম পূৰা ওচৰতে আমি কাৰ্বি আংলঙতে ভৰি দিয়া হ'ব একদম ওচৰতে লাগি আছে ৰাতি হ'লে হাতী বাবা আহে আৰু দিনতো চিঞৰি থাকে সঁচাকৈ কৈছোঁ গাইজ আমাৰ ইয়ালৈ আহক মই ধুনীয়াকৈ আপোনালোকক ফুৰাম কি মজা লাগে মানে ইয়াত মানুহবিলাকে খৰি কাটি পাহাৰৰ পৰা খৰি কাটি নিছে লাষ্ট লোকেশ্যন তাৰপিছত আমি ঘৰলৈ বুলি গুচি যাম এয়া দেখিছে এইটো বহুত ডাঙৰ এটা পুখুৰী হয় ইয়াৰ পৰা পাহাৰ চাহাৰ চব দেখি থাকি এইটো এটা চাংঘৰ এইটো দেখিছেনে এইটো এটা চাংঘৰ হয় ইয়াত ৰাতি মানুহে থাকি লয় ইয়াত মানুহ দানা খাব দিয়া হৈ আছে এতিয়া মাছক আমি আহি পূৰা ডিষ্টাৰ্ব দি আছোঁ সিহঁতি গুচি গৈছেগৈ ঘৰলৈ যাওঁগৈ সেয়া মা সেইফালৰ পৰা চাই আছে সিহঁতি ইয়াতো ফটো মাৰিবলৈ এৰা নাই চাংঘৰত তো মই ওলাই দিছোঁ ইয়াৰ পৰা আমাৰ মাৰ অহা এটা বহুত ধুনীয়া লাভ মানে কি আৰু মায়ে কোৱা নাছিলোঁ জানো ক'ৰবাত মাছ দেখিলে ৰখিব ক'ৰবাত পাত শাক দেখিলে ৰখিব গতিকে ঘৰলৈ উভতি যাওঁতে এতিয়া বৰ ধুনীয়া বস্তু এটা পালে এইটো মেষ্টা টেঙা টেঙা মৰা কিছুমানে মেষ্টা টেঙা কয় আৰু আমি কওঁ মৰা কিমা টেঙা মৰা এয়া মায়ে 10 টকা লৈ গৈছে বহুতখিনি দিলে 10 টকাত কিন্তু হয়নে বজাৰত কিনিবলৈ গ'লে সেয়া নাপায় এখিলামান দি দিব হৈ যাব তো মায়ে আজি এয়া পালে তো দাইলত দি খাবানে বেলেগ কিবা বনাব মেষ্টা টেঙা পকৰি এটাও বনায় হ'ব পাৰে কিছুমানে কয় মেষ্টা টেঙাও কয় ভাগৰ লাগিছেগৈ দেই সাংঘাতিক ভাগৰ লাগিছে আৰু আজি ভিডিঅ'টো মানে এনেই সাধাৰণ এটা ভিডিঅ' এনেই ফুৰিবলৈ অহা বাকী একো কণ্টেণ্ট ওলোৱা নাই গতিকে ভাবিলোঁ আজি এনেই এনেকৈ ফটো চটো মাৰিবলৈ ওলাই আহিছোঁ গতিকে বোলো এনেই থকাতকৈ ভিডিঅ' এটাকে বনাওঁ তো এনেকৈ আজি ভিডিঅ'টো বনালোঁ কথা এটা আমাৰ মায়ে কিবা এটা দেখালে মই নকওঁ বাৰু এতিয়া কিন্তু বৰ ধুনীয়াকৈ দেখালে এই চাওকচোন লোকেশ্যনটো চাওক পাহাৰ চাওক পাত ছিঙি থৈছে চাওক ৰাস্তাটো কি ধুনীয়া লাগিছে এনেকৈ অকণমান উঠি যাব লাগিব অকণমান আপ হয় বস্তুটো এয়া চাওক বাগান আৰু এইটো এই বাগানখিনি পাৰ হৈ কাৰ্বি আংলং পৰে তো আমি কাৰ্বি আংলঙৰ একেবাৰে ওচৰা-ওচৰিকৈ আছোঁ কি ভাল লাগিছে গতিকে আজি ভিডিঅ'টো একদম সাধাৰণ ভিডিঅ' মানে এনেই কিনো চালে কি নাচালে ক'ব নোৱাৰোঁ গতিকে এনেই সাধাৰণ ভিডিঅ' এটা বনালোঁ ভিডিঅ'টো মই কাইলৈ বা আজি আপলোড কৰিম তো ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে কমেণ্ট এটা কৰি জনাব যে ভাল লাগিলে নে বেয়া লাগিলে আৰু ভাল লাগিলেতো জানেই কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড লাইক এটা কৰি দিব তো ভিডিঅ'টো আপোনালোকে এনজয় কৰিব তো